Close the right nostril, breathe out to the left nostril. फिर से सांस लीजिए, breathe in left nostril से. Close कीजिए left nostril को, breathe out left right. I would now request our respected CM sir to আমি নিজৰ স্বাস্থ্য হেল্থ ভাল ৰাখিবৰ কাৰণে আমি যোগা কৰিব লাগিব। আজি কাৰ্বি আংলং ইয়াত ডিফু At the same time, I would like to welcome Honorable MP Sir Shri Amar Singh Kiso. I would also like to welcome Honorable MLA Shri Jodhira Singh. অমৃত উদ্যম কাম যোগা পাক আজি আমি অফিচিয়েলি ইনগ্ৰেশ্যন কৰা হৈছে। ফৰ দ্য ফাৰ্ষ্ট টাইম আসাম গভৰ্ণমেণ্ট এটা ইন্ট্ৰডিউচ কৰিছে যে যোগা পাক এটা থাকিব লাগে। তাৰ ভিতৰত সিলেক্ট কৰিছে কাৰ্বি আংলং আৰু চিৰাং ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং আমি ইয়াত ডিফু হেডকোৱাৰ্টাৰত আমি থৈছোঁ আৰু চিৰাং ডিষ্ট্ৰিক্ট তাতে আছে। অল আসামৰ ভিতৰত দুটা এবাৰ প্ৰথমবাৰ কাৰণে যোগা পাকৰ এটা ইন্ট্ৰডিউচ কৰাইছে। অসম চৰকাৰৰ পৰা ডেভেলপমেণ্টৰ কাৰণে যোগা কেনেকৈ ধৰণৰ তাত যোগা সৰুৰ পৰা আৰম্ভ কৰি যোগা কেনেকৈ ইনষ্ট্ৰাক্টৰ গোটেইখিনি অসম চৰকাৰে সেইটো বহন কৰিব। গতিকে আমি ইণ্টাৰনেশ্যনেল যোগা ডে অহা 21 তাৰিখত সেইটো আগতীয়াকৈ আমি সেই কাৰ্যসূচীত উদ্বোধন কৰা কাৰ্যসূচীটো আমি কৰিছোঁ। অহা 21 তাৰিখে যোগা পাকতে আমি ইয়াত আমি ইণ্টাৰনেশ্যনেল যোগা ডেটো আমি যে ইয়াতে পাতিম বুলি আমি সিদ্ধান্ত লৈছোঁ। নহ'লে আমি যদি বেছি গৰম হয় নহ'লে ডিফু লাংকুং হাবে মাল্টিপাৰ্পজ অডিটৰিয়াম হল নহ'লে ইনডোৰ ষ্টেডিয়াম এই দুটা জেগাত আমি তিনিটা জেগাতে আমি বৰ্তমানলৈকে বিচাৰিছোঁ যাতে সকলোৱে যাতে অংশগ্ৰহণ কৰে। কাৰণ যোগা কৰিলে মানুহে নিজৰ স্বাস্থ্য পাতি আৰম্ভ কৰি সকলো ঠিক থাকে, মনৰ স্থিতিবোৰ থাকে। যি কাম কৰিলে ভাল লাগে যোগা কৰিলে আপোনালোকে কৰিব, ৰিপৰ্টাৰবিলাকক কৰিব, সকলোৱে সহায় যোগিতা কৰিব। আমি একেলগে টিম হিচাপে যোগা কৰিম। হ'ব, থেংক ইউ।